কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাসস্থান মুখ নয়নৰ পান পাত্ৰ দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু ভকতৰ পাদ পদ্ম মাত্ৰ। সৰলাৰ্থ। শ্ৰীকৃষ্ণৰ সুন্দৰ হৃদয় লক্ষ্মীৰ নিবাস স্থান। কৃষ্ণপ্ৰিয়া লক্ষ্মী শ্ৰীগোবিন্দৰ মুখপদ্ম নিৰীক্ষণ কৰি অৰ্থাৎ চক্ষুৰ দ্বাৰা শ্ৰীকৃষ্ণৰ চাৰুমুখ অৱলোকন কৰি আনন্দ লাভ কৰে। দিকপালসকলৰ একমাত্ৰ আশ্ৰয়স্থল শ্ৰীকৃষ্ণৰ বাহু। কিন্তু ভগৱত ভক্তৰ বাবে শ্ৰীকৃষ্ণৰ পাদপদ্মই সৰ্বস্ব। গুৰুপ্ৰসাদ। এই ঘোষাটিত সেৱা সুখৰ উপসংহাৰ বৰ্ণনা কৰোঁতে কৈছে যে শ্ৰীলক্ষ্মীয়ে শ্ৰীভগৱানৰ সুন্দৰ হৃদয়ত নিবাস কৰি নয়নৰ দ্বাৰা শ্ৰীকৃষ্ণ মুখপদ্ম সৰ্বদা নিৰীক্ষণ কৰি পৰম তৃপ্তি লাভ কৰি থাকে। দিকপালসকলে অৰ্থাৎ শূৰবীৰ ৰজাসকলে বাহুবলৰ বাবে অমিত বিক্ৰম লাভৰ বাবে শ্ৰীকৃষ্ণৰ বাহুক আশ্ৰয়স্থান বুলি গণ্য কৰে। কিন্তু সেৱা সুখাভিলাষী ভগৱত ভক্তই শ্ৰীকৃষ্ণৰ পাদপদ্মকেই তাৰ জীৱনৰ সৰ্বস্ব বা পৰমাশ্ৰয়স্থল বুলি গণ্য কৰি কৃষ্ণপদ সেৱাৰ বাহিৰে অইন কোনো বস্তু প্ৰাৰ্থনা বা আকাংক্ষা নকৰে। যি কৃষ্ণ পাদপদ্মত ধ্বজ বজ্ৰজৱ পংকজ অংকুশ থাকে সেই কৃষ্ণ পাদপদ্মই ভকতৰ একমাত্ৰ আশ্ৰয় তত্ত্ব। শ্ৰীভগৱানৰ পাদপদ্ম আশ্ৰয় মহিমা বৰ্ণনা কৰাই এই ঘোষাটিৰ তাৎপৰ্য। পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণ পায় লাগ তপ জপ জাগ যোগ দানে একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে অভিষেক নকৰ মানে। সৰলাৰ্থ। যেতিয়ালৈকে একান্ত ভকতৰ অৰ্থাৎ ঐকান্তিক কৃষ্ণ ভকতৰ পদধূলি শুদ্ধ চিত্তে শিৰত অভিষেক কৰিব নোৱাৰে তেতিয়ালৈকে পৰমেশ্বৰ শ্ৰীকৃষ্ণক তপ জপ যাগ যোগ দানাদিৰ দ্বাৰাও পোৱা নাযায়। গুৰুপ্ৰসাদ। এই ঘোষাটিত একান্ত কৃষ্ণ ভক্তৰ পদধূলিৰ মহিমা বৰ্ণনা কৰিছে আৰু কৃষ্ণপদ লাভৰ আন এটি পথো নিৰ্দেশ কৰিছে। যেতিয়ালৈকে শুদ্ধ কৃষ্ণ ভক্তৰ পদধূলি শুদ্ধ চিত্তে অৰ্থাৎ প্ৰাকৃত জ্ঞান ত্যাগ কৰি নিজ কুলোদ্ভৱ হ'লেও তেওঁৰ জাতিকুলৰ পৰ্যায় গণ্য নকৰি শুদ্ধ সত্য কৃষ্ণ ভক্ত এই জ্ঞান কৰি তেওঁৰ পদৰেণু ভক্তিভাৱে শিৰত অভিষেক নকৰে তেতিয়ালৈকে কেৱল মাত্ৰ তপ জপ যাগ যোগ দানাদি নৈমিত্তিক কৰ্মৰ দ্বাৰাই কোনোমতেই ভগৱানক লাভ কৰিব নোৱাৰি। ঘোষাটিত একান্ত কৃষ্ণ ভক্তৰ পদধূলিয়েই যে ভগৱত প্ৰাপ্তিৰ উপায় তাকে নিৰ্দেশ কৰিছে।